দুৰ্বলেৰে হালৰ বুজিতে ধৰিবা হঠাৎ উপচি সেউজী জাননী গৰিবা দুহাত সাৱৰি ধানৰ ডাঙৰি বান্ধিবা সাগৰ ভোগালী সদায় আহিব দেখিবা হিয়াকে উজাৰি জনালো প্ৰণতি ও প্ৰীতিৰ সফুৰা মোৰ চিৰ চেনেহী ও প্ৰীতিৰ সফুৰা মোৰ চিৰ চেনেহী উপজা গাঁওখনি মোৰে ও গাঁওখনি উপজা গাঁওখনি মোৰে ও গাঁওখনি আৰু মানুহ গোটাই ডায়েবেটিছ চাই বেমাৰ গোটাই বেমাৰ হে এই গোটাই বেমাৰ এই নাই 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 বিৰাট বোকা হৈছে বোকা বোকা তৰা চাইলা কুতুৰণিৰে পৰা মনটো মোৰ আশাৰে পৰা ঐ ভিলো আছানে বাপ অকল হেৰা কৰি দিবই অলপ তো লওঁ নেকি অলপ এই আগলৈ কিন্তু ইয়াৰ ওজন শুনছা হ'ব দি মোৰ ডাঙবা বল নাই হা অভ্যাসটো কম না আৰু তিন কাহি মাবি গলৰ গল লাগি এখন ডাঙবা নৰা হোয়া হৈ হাত তোৰ পানী কান্ধত নাই আল্লাহ কৃষ্ণ 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 নপঢ়িলো দেখি দেখিছে না ভেলুৱা খেতি কৰিব লগা হৈছে আকৌ সেই পঢ়া শুনা মুখৰ সিহঁতৰ কি লেভেল চাবি কিন্তু আমি খেতি কৰি নিদিলি সিহঁতে খাব নোৱাৰে এই টাউনৰ মুখাই এই আমাৰ অশিক্ষিত বুলি খিনোই কিন্তু আমি অশিক্ষিত কাম নকৰিলি সিহঁতে খাব নোৱাৰে খেতি নকৰিলে খাব নোৱাৰে এটা হওঁ নেকি আছো আৰু এটা কি জানা এই আজিকালি যি সেই ষ্টেণ্ড কৰিলি ডিষ্টিংশ্যন পালি লেটাৰ পালি কম মজা দেই বা টিভি পেপাৰ মানে মানুহ আহি পেলাই বা তুমি কি পঢ়িছিলা ক'ত পঢ়িছিলা কিন্তু এই সিহঁতে ডাঙৰ মানুহ হয় মাক দেউতাকক আছই বৃদ্ধাশ্ৰমত থৈ কিন্তু আমাৰ নিচিনা ফেইল কৰা থাৰ্ড ডিভিজন পোৱা চলিয়ে মাক দেউতাক খুৱাই যোৱা আৰু এটা কথাই ভেলুৱা কি এই আমাৰ নিচিনা অশিক্ষিতৰ কাৰণে গাঁৱৰ খাচ ভাষাটো জীয়াই আছে একদম ঠিক কৈছা আৰু সিহঁতে কি জানা এই কি এটা বিয়া কৰাৰ পিছত টাউনত থাকি মাক বাপেকক পাহৰি যায় গাঁওখনক পাহৰি যায় গাঁওখনত কি কৰিব লাগে কি হৈছে কি হোৱা নাই সেইবিলাক পাহৰি যায় কিন্তু ভাই এই গাঁওখনৰ কাৰণে এই মাটিৰ কাৰণে সিহঁতে আজি সেইখিনি বাচি যায় সেইটো হয় কিন্তু নিজৰ ভাষাটো নিজৰ শিপাডাল পাহৰি যায় সিহঁতে বহুত বেয়া কথা হৈছে দেই আৰু এটা মোৰ কথা ভাবোঁ এৰা কি আমি ডেকা চামে যিকেইটা গাঁৱত আছোঁ সকলো যদি মিলা প্ৰীতি কৰি পেলাই আমি যদি খেতি পথাৰত নামো আমি সেই ট্ৰেক্টৰ চেক্টৰ বাদ দি আকৌ সেই মানে সেই গৰু দি আমি হাল বাওঁ সেই ধুনীয়া পৰিৱেশ যদি আনো কি ভাল লাগিব কৈছোঁ মহিয়া লাগিব আজিকালি গৰু দেখা পাবাই নাই গৰু দেখা পাবাই নাই কোনোটো এটাও গৰু নাই দুটাই ট্ৰেক্টৰৰ খেতি কৰোঁতে মাটিৰ গুণাগুণ নোহোৱা কৰি দিছে গতিকে আমি আগবাঢ়াব লাগিলে বুজিছেনে দে লাগছোঁ বাৰু আমাৰ লাগ ঠিক আছে হ'ব দে ঠাণ্ডাই নাই কণা পিন্ধা লক্ষণে নাই কিহে ধৰি লওক কিহে খালা হয় কিহে পগলা কৰিলা কি হৈছে কি হোৱা নাই লোকৰ পথাৰত যাচোন মানুহ ট্ৰেক্টৰ বাই একে কঠীয়া পাৰি উদাহৰণ মাৰি তই কি কৰিবা কঠীয়া পাৰি তই কি খাবা কঠীয়া মই সৰুতে কিবা মৰিব লগা আছিল কিবা পাপৰ দুখতহে এনেকৈ আছো নমৰি কিয় হয় তই মৰি মোৰ ভাল হ'লে মানুহো পাৰ হয় মন কৰিবা একো ধৰি মই মানুহ নাপাওঁ নহয় হে কিমান দুখ মইহে জানো তই কি গম পাবি সেইবিলাক ট্ৰেক্টৰ ধৰিম নে তিৰি এৰি যোৱাৰ বেদনা মইহে জানো তই সেইবিলাকতো গম নাপা ভাত নাখা কিয় নাখাম ভাত কেতিয়া খাবি কিয় খাম মই ক'ব নোৱাৰো সেইবিলাক তই ক'বা নোৱাৰা পাৰাই কোনাই ক'বা মই যদি সৰুতে মৰিলোঁ পানীত পৰিও মৰি থাকিলোঁ হয় এইবিলাক দুখ নহ'লে হয় মই চাই থাকোঁ মৰিম এতিয়া মৰিলি মৰা বস্তু নেকি
মুখখন নহ'লে তই কোনোবাই খালে নাখালা তই মোক একে জ্বলা খালা কৰি মাৰি দিয়ে বাপাহাৰে তই এই নিচিনা বস্তু জন্ম পাইছিলি নে খাগে যা তই যদি ইমান পাৰা তই খেতি কৰি খাগে যা কৰিব নালাগে যা সেইখিনিয়ে কথা সেইখিনিয়ে বাৰু মই ধৰিম ট্ৰেক্টৰ তই ভাত নাখাবি মই ভাত নেদো নেদো বুজি নহয় নেদো তোক মই ভাত ধৰিম ধৰিম তই ট্ৰেক্টৰ ধৰা কিবা ধৰা থৰগৈ যা তাই জানো সিংকে থাকবা আহিছে মোৰ ওচৰত মোক আৰু একো নকবি খেতি কথা যাগে যা নাৰে নানা নাৰী নিনি নানা ওই নাৰী নিনি 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 এই ৰ ভাই সকে ধলা দিকে এই ভিলুৱা কি কয় কিয়া এই গোটাই ট্ৰেক্টৰৰ জুকটোক বাদে দি এটা মাছ চাছ একো নহয় হয় ভাই হয় ঠিক কৈছা দেই ঠিক কৈছা না জুক নাই নাই না একো নহয় বোলে ঐ গুণাগুণ নহয় কৈ ঠিক গতিকে আমি আনবা গুণা নাই হেই আমি আনবা লাগব আমি গাঁৱত ডেকা মহাই লগ লাগি আকৌ নৰম বৰম কৰি পাব লাগিব গাঁওখন হা আগতে কি নাছিলে ভিলুৱা কি নাছিলে কি নাছিল মানুহ ঘৰে ঘৰে হে আমাৰ ককাই কোৱা শুনোৱা এই মস্ত বল্লি মাছ বোলে ধৰি আনে হে গোটেই গাঁওখনে খায় সঁচাই দেই হে কি ধুনীয়া দিন আছিলে ভাই হে আজিকালি ঢেঁকীও পাবা নহয় হ'ল গাঁৱত কি নাই হে চব চেষ্টা কৰি লয় লাখ লাখ খেতিয়ে ভাল হ'ব বুজিছা পঢ়ি আহিব খেতি এবাৰ বৰ্তমান ওচৰত কি হ'ব পানী ধুনীয়া হৈ আছে হে পানী ধুনীয়া হৈ আছে মানুহ হাঁহে আমাক আমাৰ হাঁহ বাদ দিয়ে ভাই ঐ হলে নাই আন চলিটো আন নখুৱাই থাকবা নৰয় তোৰ নিচিনা টি পগলা হৈ থাকবা নৰয় চলিয়ে ফুখলাক শিকে তাবা ইয়াতে ক'ত খোৱা পাইছা মই ইয়াত বহি যাম মই মাগুৱে আমাৰ দিনত এইবিলাক আঠিয়া কলা খৰা আৰু চকৰা ভাত মাৰি দিয়া থকা দিন মনত পৰে খখে মাৰা য'তে ত'তে দেখোন মুখে খোৱা বুলি কয় দেখা খা সোনকালে মুখত কুই ডাঙৰ কৰোঁ আছো আমাক লাট মাৰি দিয়ে নেকি পিছত কিনো চাই থাকা হয় ভালে চাওঁ পালাং বুলি খা ধৰে খা চাওঁ মই খাওঁ তই নাজানা গোটেই এটা চামুচখানা ভৰাই দিবা খোজা দেখোন অলপ অলপ দিব লাগে সৰু চলি খা পতিয়ে মূলে কৰি পেলাই ডাঙৰ কৰোঁ কৰি পেলাই তহঁতে আমাক পিছত লাট মাৰি দিবি তই নিচিনাই হ'ব তই মোক লাট মাৰি দিলি নহয় কি লাট মাৰিব কি লাট মাৰা নাই তুই এক চামুচ খা নহ'লি খখা মাৰা মোক তই এনেকৈ খোৱা দেখিছ চলি বস্তু মোৰে এক চাম খাব লাগিছিল এই দেখিছা তিৰিমুনিয়া নাখাৱৰীয়া তিৰিমুনিয়ে এইবিলাক কৰি কৰি তই তিৰিটো খেদি দিলি ময়ে খেদিলোঁ ঠিকে কৈছা তই আৰু কিমান আছে এয়া আৰু কিমান আছে আৰু 2 ৰোজমান যাব 2 ৰোজমান যাব দে এইটো কৈ দিম তাৰপিছত হেৰি কৰোঁ এই খাব ইচ্ছা নকৰে নাখা যা মুখখন অলপ মুচি দি কৈ দি হ'ব দে পানী অলপমান ঠিক ক'ৰ হেৰি খাবই চোৰটো মাৰিবই চোৰটো মুখখন ধুই দে তুমি মুখখন ধোৱা আকৌ তোৰ মুখখনো বৰ হেৰি গোহাঁয়ে পেট ভৰিন বিৰাট ভাগা লাগিলে হয় হ'লেও এটা কথাই পেলোৱা পইচা খাইছে মাটি গোন্ধটোৱে বেলেগ দেই সঁচাই কি ধুনীয়া গোন্ধাই হা বঢ়িয়া লাগে সঁচাই দেই মই এটা কথা চিন্তা কৰি আছোঁ পেলোৱা কওঁ আমি এটা বহুত ডাঙৰ বেয়া কাম কৰিছোঁ দেই কি এই নিগেনিৰ লগত আমি বহুত অত্যাচাৰ কৰিলোঁ দেই তাকে ঐ হে বেয়াও লাগে কেতিয়াবা তাৰ ঘৰখনে ধ্বংস হৈ দিয়া নিচিনা হ'লেও এই মাকটোৰ কথা ভাবিলে মোৰ বিৰাট খং উঠে জানানে মাকটোৰ কাৰণে মোৰ মন নাযায় যে শগুনি বুঢ়ী এডাল আৰু তাই বা গেল ক'ত কি বা হ'ল আৰু সি কি বিয়া পাতবনে নে কি পাতবো বোলে ভাই বিয়া চাবা বুলি কৈছিলি ময়ো শিকা নাই কাৰণে শুনি আছোঁ পাতবোৱে বোলে বিয়া পিছে ভাঙবি না আকৌ নে কি এই ভেলুৱা মই ভাবিছোঁ এটা কথা কি আৰু এইবিলাক নকৰোঁ দে ভাই কিয়া নকৰোঁ দে শুনছা হয় নেকি মানুহ চি বিবি একে শুনি মাথা নষ্ট হৈ গৈছে ঠিকে আছে
আমি আৰু নকৰোঁৱে কিন্তু আমি নকৰোঁতে যদি বুঢ়ীয়া যদি আকৌ দম দিবা আহে এইবাৰ কিন্তু চাওক নাই দেই নাই এইবাৰ কৰিম নাই এইবাৰ বুঢ়ীকে গায় হে বুঢ়ী অঁ তাকেতো চাই ল'ব পাৰে যদি কিবা কৰে না আকৌ তেতিয়া আকৌ আমাৰ আগৰ ফিলিংছত আহি যাম হে এটা কথা আছোঁ হা বিয়াখন যদি পাতিলোঁ হয় কইনা ধুনীয়াকৈ চাহ লৈ আহিলে ন আই ঐ মাতিলা হয় চাহ খাবা বাকী দিলা হয় মৰম বলৈ বাপা অকলত নহ'বই ভেলু এইবাৰ পাতিম দে ভাই হা? হে পাতিম দে খেতিখন যদি ভাল হয় ধুনীয়াকৈ পাতিম দে নে দুয়োটাই একেলগে একেদিনাই পাতিম বাপেকে অঁ। একেটা ৰভাৰ মঞ্চতে আৰু এটা কথা তোৰ বয়সো হৈছে চুলি পাতিব পৰা হৈছে হৈছে বয়স 30ৰ ওচৰা ওচৰি হ'লে পাতবা লাগিল দে উপায় নাই হে ইটোৱে সোধে বিয়া নাপাতা নেকি মইহে জানো এই হে কি হৈ আছে ক'ত হ'লেও পাতবা লাগব দে হেই যা নেকি যাওঁ ভাতকেইটা খাই যাওঁ যাওঁ লাগব আহি যাওঁ সদায় বিউটিছে ভেলু তাকেতো কিন্তু ঘুমাই দিলে ভাল হৈছে ৰাতি ৰাতি বঢ়িয়া আহে যাওঁ কি হ'লে ভিক্ষি উঠাত হেদাই মোচা দেখো নে কি হ'লে ভিত্তি উঠা হে তই কেইটামান বাজি মই পইচা দি আছো তই চাহটো নিব পাৰা নে নহয় মই নিবাই ওলাইছিলো ইটা হে নিবা ওলাইছো এই ভেলুৱা মাকে চাহ লৈ গ'লে তই যাই নাপালি মাকা নিছে মুজে মুখা কান কৰোতে পলম নহয় নেকি পলম হৈ হে বেয়া নালাগে ভেলুৱা মাকে চাহ লৈ গ'লে তই যাই নাপালি মুখা হাহন হাললো মুখা কানি কাপোৰ ধুলো ভাত বনালো কথা হ'ল বহুত আকৌ খেতি কৰ হে খেতি কৰিব লাগে বিয়াখনো পাতি নেদে বিয়া পাতা হে গতা বৰ গুপেনি বিয়া পাতি দে উঠাবি যাবি নীলা হয় এতিয়া চাহ তাহ যিহেতু হৈছি যা চাহ নিব হৈনেৰা চাহ নিব মোৰ নিচিনাকে চাবিছে চাফা কৰি থৈ নিব আৰু মোক কোনোদিনে নকবি খেতি কৰা কথা নখত তেল দি থাকব জানা খাই দিছি গলি যা খেতি কৰিব লাগে কথা ইয়াৰ ইমান দপদপেনি ইয়াৰ এমখা গতাই এখন ঘৰৰ কাম কৰা ধেমালি না গৰু ছাগলী এই মাই বেছি কথা কৈ নাখিবি দেই আৰু তই মোক কি পিন্ছা হে কি পিন্ছা তই অসমীয়া সংস্কৃতি নোহোৱা কৰি পেলি এইগিলা আগে আনি থোৱা বস্তু মোৰ চবে এনে এই বেলেগকতো বাদ দিছো আকৌ নিজৰটো ঠিক কৰ তই বা ইমান ডাঙৰ একেবাৰে চগল লোগালি নহয় এইটো পিন্ধা কাৰণে মোৰ জুই উঠে নানিবি দেই মই একে ৰাতিপুৱা কাম কৰি ভাগৰ লাগি গৈছে এই সেইগিলা তোক যে মই কম বেলেগ লিখিয়া নিচিনা নহবি তই ভাল হ'ব বুলি তেতিয়া তই মানুহ না মোৰ কথা সেইগিলা বাদে ভাই এই ভাল হৈছে নে নাই ফাটাক আহি মই সজাই থৈ দিছো খৰিয়াত ধুই আহিলে মা বাপ্পা ঐ ইয়াৰ ইমান উৎপাত তিনি আলি দেখোন মোক গতাই উজাই ধুৱাই এইখন ঘৰ পুৰা আগুৰি সামৰি ৰাখিছে ইমান দিনা এইগিলা খৰি খাই পানী কাপোৰ মেলি দিয়ে এইগিলা বৰ দেখা নাকৰো না তই এইগিলা বৰ দেখা নাই ই মোৰ অল্লাহ মানুহ বাপ্পা ঐ ই অল্লাহ মানুহ নকৰে তাৰ ভাত বুলিয়ে ভাল লাগে পানী বুলিয়ে পানী লাগে ইমান ইয়াৰ উৎপাত এই মোৰ কথা হয় হকলৈ কথা হবি চাই চিতি কথা হবি মই কথা কৈছো শুনছা লাজ লাগে মোৰো তোৰ কথা গিলা শুনবা লাগে এ ৰকত তিনি কৰ মিটিকত কিহৰ কি বক্সে বা মোক কি শুনিছা হে দাদা কথা কবনে মাই কৈছিলো এনে শুনা নাই তই কিবা এটা নকৰাই থাকা নাই কি কৰিলো মই তই এই নিঙিনি কইনাটো খাই দিলি ক'ত খেদিলো মই কি কোৱা হয় নহ'লে ৰাইজে এইবিলাক কথা নকয় কাবাৰ তিনি কাবাৰ পলাই গৈছে কিবা কিছু মোৰলে মোক এনে নকবি বুলি কৈছে কৈ দিছে নে ল'ৰা ছোৱালী